হিমন্ত বিশ্ব শৰ্মাহঁতে ছিংগাপুৰৰ কি কয় আপোনাৰ লণ্ডনৰ পৰা ঘূৰি আহিছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবৰ কাৰণে। কি ৰাজনীতি কৰিছে? যি সময়ত আমি সকলোৱে ভাবি আছিলোঁ যে জন্মদিনৰ দিনা জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে আমি সঁচা তথ্য লাভ কৰিম, আমি যিদিনা ভাবি আছিলোঁ যে সেইদিনা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এটা মাইলৰ খুঁটি হ'ব, সেইদিনা হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন নকৰি আৰু প্ৰকৃত তদন্তৰ ব্যৱস্থা নকৰি জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰি সেইদিনা ন্যায়ৰ বিষয়টো তল পেলাবৰ কাৰণে তেখেতে তেজ দিয়াৰ, তেখেতে ব্লাড ডোনেশ্যনৰ নাটক কৰিছে। যি মানুহে লাখ লাখ মানুহৰ তেজ শুহি খাইছে, যি বিজেপি দলে লাখ লাখ মানুহৰ তেজ শুহি খাইছে, তেনেকুৱা মন্ত্ৰী MLA কেইজনমানে ব্লাড ডোনেশ্যন দি তেজ দি কেতিয়াও জুবিন গাৰ্গৰ প্ৰকৃত স্মৰণ কৰিব নোৱাৰে, তেওঁৰ প্ৰতি শুভেচ্ছা জনাব নোৱাৰে। সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ, আন্দোলনৰ সময়ত জুবিন গাৰ্গক আপুনি কেনেকৈ অপমান কৰিছিলে প্ৰত্যেকজন অসমীয়া মনত ৰাখিছে। নমস্কাৰ। কোনোবাই কৈ আছে চেম কানু সিদ্ধাৰ্থ মেনেজাৰে জুবিনদাৰ পৰা আঁতৰি চৰকাৰৰ পৰা আঁতৰি বাচি যাব, ফাঁচীৰ কাষৰ পৰা বাচি যাব, এনেকুৱা ভাবি আছে আৰু কৈও আছে। মই ফেচবুকত দেখিছোঁ চেম কানু সিদ্ধাৰ্থে বাচি যাব ফাঁচীৰ পৰা বোলে কৈ আছে। কিন্তু মই ভাবিছোঁ চৰকাৰৰ পৰা বাচি যাব পাৰে সিদ্ধাৰ্থ শৰ্মাই, চেম কানুৱে, কিন্তু ৰাইজৰ হাতৰ পৰা কেতিয়াও বাচি যাব নোৱাৰিব। ৰাইজে কেতিয়া পাব তেতিয়াই, হাৰা চাৰা কিন্তু দেখা নাপাব দেই। এনেকুৱা এটা খং উঠি আছে সকলো লোকে, মানে যদি চৰকাৰে একো কৰিব নোৱাৰে, ন্যায় দিব নোৱাৰে, ৰাইজৰ সকলো লোকে দিব আৰু শাস্তি দিব লাগে কোনে? চৰকাৰে যদি দিব নোৱাৰে, চৰকাৰৰ পৰা কেনেকুৱা বা যদি ভাগৰি পৰি বা লুকাই আহে, কিন্তু ৰাইজৰ হাতৰ পৰা কিন্তু বাচি নাযাব চেম কানু আৰু সিদ্ধাৰ্থ, এইটো 100% কথা। মই ফেচবুকত দেখিছোঁ যে ন্যায় নাপাব নেকি, সিদ্ধাৰ্থ শৰ্মা চেম কানুৱে বাচি যাব নেকি? নহয়, এইটো কথা ৰং। কেতিয়াও বাচি নাযাব। যদি চৰকাৰে দিব নোৱাৰে, ৰাইজে কিন্তু 100% কথা, এইটো ন্যায়টো দিবই আৰু শাস্তিটো দিবই, ফাঁচি নহ'লেও কিবা এটা শাস্তি দিবই মই ভাবিছোঁ। এইটো কথা আপোনালোকে ভাবি চিন্তিকৈ চাই লোৱা যে চেম কানুৱে আৰু সিদ্ধাৰ্থে সঁচাকৈ হত্যা কৰিছিল নেকি? এইটো হত্যা ক'লে আমাৰ মামাই, এইটো দুৰ্ঘটনা নহয়, হত্যাকাণ্ড বুলি ক'লে মামাই, তেতিয়াহ'লে ঘটনাটো হ'বই হত্যাকাণ্ড বুলি। আৰু ছিংগাপুৰলৈ নিয়া দায়িত্ব আছিল কোনে? সেইবিলাকে মেনেজাৰে চেম কানুৱে জুবিনদা কেতিয়াও নাযাওঁ বুলি কোৱা এটা নিউজটো মই দেখা পাইছিলোঁ। জুবিনদাকৈ জোৰ জবস্তিকৈ কিয় নিব লাগিলে ছিংগাপুৰলৈ আপোনালোকে? সেইবিলাক ভাবি বহুত মানুহে, বহুত লোকে খং কৰি আছে যে জেলৰ পৰা কেতিয়াবা ওলাই আহিলে সিদ্ধাৰ্থ আৰু চেম কানুৱে কেতিয়াও বাচি নাযাব ৰাইজৰ হাতৰ পৰা, পূৰা ধুলাই হৈ যাব আৰু ন। ঠিক আছে বন্ধু বান্ধৱীসকল, মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, এটা কমেণ্ট লিখি দিব। এতিয়া চাওঁ বাৰু, পলিটিক্সৰ কথা নহয়, জুবিনদাৰ বাবে জন্মদিনত শ্ৰদ্ধাঞ্জলি জনোৱা নাই বা বাৰ্থডেটো উইচ কৰা নাই কোনে? অখিল গগৈ ডাঙৰীয়া। এই কথাটো ক'লে মানে মামাই কৈছিলে নিউজত, আমি ব্লাড টেষ্ট দিছোঁ জুবিনদাৰ জন্মদিনত, কিন্তু অখিল গগৈ ডাঙৰীয়া মুম্বাইত কি কাম কৰিছিলে? কোনোতো জুবিনদাৰ বাৰ্থডেৰ সময়ত যে ওলাই অহা নাই অখিল গগৈ ডাঙৰীয়াই, এইটো কিবা অনুৰাগী হ'ল নেকি? জুবিনদাৰ অনুৰাগী হ'ল নেকি? এইবিলাক কথা আমাৰ মামাই ঘোষণা কৰিছে বা উল্লেখ কৰিছে, সেইবাবে ৰিপ্লে কৰিছে আমাৰ কি আছিলে আমাৰ ডাঙৰীয়াই চেম কানু, আমাৰ মামাক কি ৰিপ্লাই দিলে আপোনালোকে চাই ল'ব। মই একো ক'ব নোখোজোঁ, আপোনালোকে চাই ল'লে গম পাব। এতিয়া নিউজটো চাই ল'ব, আগতে চাই লোৱা। নমস্কাৰ, মই মহাৰাষ্ট্ৰৰ মুম্বাইত আছোঁ। আমাৰ দলৰ সাধাৰণ সম্পাদক আৰু মোৰ বন্ধু ৰাছেল হুছেইনৰ সৈতে মই কালি পুৱা মানে ৰাতি 2টা বজাত আহি মুম্বাইত উপস্থিত হৈছিলোঁহি। উদ্দেশ্য আছিলে আমাৰ NCP প্ৰধান শাৰদ পাৱাৰ ডাঙৰীয়া, ভাৰতবৰ্ষৰ এজন জ্যেষ্ঠ ৰাজনীতিক, আৰু আমাৰ দেশৰ যি ৰিজিয়নেল ফ'ৰ্চেছ আছে, আমাৰ যি আঞ্চলিক দল আছে, সেই দলবিলাকৰ এজন অত্যন্ত পুৰোধা, অত্যন্ত পুৰণি এজন ব্যক্তি,
তেখেতক সাক্ষাৎ কৰিবৰ কাৰণে মই এটা এপইণ্টমেণ্ট বিচাৰিছিলোঁ আজি কেইদিনমানৰ আগতে আৰু কালি তেখেতে 18 নৱেম্বৰ তাৰিখৰ দিনা তেখেতে এপইণ্টমেণ্ট দিছিলে কিন্তু মই 18 তাৰিখৰ দিনা তেখেতৰ এপইণ্টমেণ্টটো গ্ৰহণ কৰা নাছিলোঁ আৰু মই তেখেতক জনাইছিলোঁ তেখেতৰ সাংসদ যি সুপ্ৰিয়া সুলে মোৰ নিজৰ বন্ধু এগৰাকী সুপ্ৰিয়া সুলেক মই জনাইছিলোঁ যে মই 18 তাৰিখে অংশগ্ৰহণ কৰিব নোৱাৰোঁ তেখেতৰ লগত আলোচনাত যিহেতু 18 তাৰিখে আমাৰ হাৰ্টথ্ৰব অসমীয়া জাতিৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আছে সেইদিনা মই ৰাজনৈতিক আলোচনা কৰিব নোখোজোঁ তো কিন্তু আজি মই দেখিবলৈ পালোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সদায় সাধাৰণতে তৰল কথাৰে প্ৰখ্যাত হ'বলৈ চেষ্টা কৰে তৰল কথাৰে সংবাদ মাধ্যমৰ সদায় শিৰোনাম দখল কৰিবলৈ চেষ্টা কৰে তেখেতে আজি সংবাদ মাধ্যমৰ আগত দুৰ্ভাগ্যজনকভাৱে মন্তব্য কৰিছে যে অখিল গগৈয়ে জুবিন গাৰ্গৰ জন্মদিনৰ দিনা শাৰদ পাৱাৰৰ লগত ৰাজনৈতিক আলোচনা কৰিছে বুলি তেখেতে মোক আজি দোষাৰোপ কৰিছে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক উত্তৰ দিব নোখোজোঁ কাৰণ তেখেতৰ কোনো ভেলু নাই বুলি আমি জানো তেখেতৰ কোনো ওজন নাই বুলি আমি জানো তেখেতৰ কোনো মূল্য নাই বুলি তেখেতে যেতিয়া তেতিয়া ফটোৱা কথা কৈ থাকে বুলি আমি জানো গতিকে তেখেতক মই উত্তৰ দিব খোজা নাই কিন্তু অসমবাসী ৰাইজৰ প্ৰতি মই স্পষ্টভাৱে এটা কথা জনাব খুজিছোঁ যে কালিৰ দিনটোত অৰ্থাৎ 18 নৱেম্বৰ তাৰিখৰ দিনা মোক মহাৰাষ্ট্ৰৰ আৰু গোটেই দেশৰে এজন অত্যন্ত গুৰুত্বপূৰ্ণ নেতা শাৰদ পাৱাৰ ডাঙৰীয়াই তেখেতক সাক্ষাৎ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিল কিন্তু মই 18 তাৰিখ জুবিনদাৰ জন্মদিন হোৱাৰ কাৰণে সেইদিনা মই তেখেতক সাক্ষাৎ নকৰিলোঁ আৰু তাৰ পৰিৱৰ্তে আজি 19 তাৰিখৰ দিনা তেখেতক সাক্ষাৎ কৰিছোঁ আৰু তাৰ কিবা যদি প্ৰমাণ লাগে তেতিয়াহ'লে বেলেগ একো চাবই নালাগে আজি সুপ্ৰিয়া সুলে অৰ্থাৎ শাৰদ পাৱাৰৰ জীয়েক আৰু ভাৰতবৰ্ষৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ডাঙৰ সাংসদ MP লোকসভাৰ MP আৰু তেওঁ সাংসদ ৰত্ন নে কিবা বঁটাও পাইছিলে ভাৰতবৰ্ষৰ সংসদৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ সাংসদ তেখেতে আজি ছ'চিয়েল মিডিয়াত ফেচবুক আৰু টুইটাৰত স্পষ্টভাৱে আজি আমি কেনেকৈ তেখেতসকলক লগ পালোঁ সেই কথাটো তেখেতে জানিবলৈ দিছে গতিকে মই অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ টুলুঙা ৰাজনীতি নকৰিবৰ কাৰণে তৰল ৰাজনীতি নকৰিবৰ কাৰণে সকীয়াই দিছোঁ তেখেতে এনেকুৱা ধৰণৰ দুষ্ট ৰাজনীতি নকৰাৰ প্ৰয়োজন তেখেতৰ বয়স হৈছে অসমৰ মুখ্যমন্ত্ৰী এটা সাংবিধানিক পদত থকা মানুহে এনেকুৱা ধৰণৰ লাং ফাং কথা কৈ ৰাজ্যখনৰ মৰ্যাদা হৰণ কৰা কেতিয়াও উচিত নহয় এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে জনা দৰকাৰ নম্বৰ 1 নম্বৰ 2 শাৰদ পাৱাৰৰ লগত মই যে আলোচনা কৰিছোঁ সেই আলোচনা হৈছে ভাৰতবৰ্ষৰ পৰা কেনেকৈ ফেচিবাদ দূৰ কৰিব পাৰি সেই সম্পৰ্কীয় আলোচনা বিজেপি আৰু RSSে দেশৰ গণতন্ত্ৰ যেনেকৈ ধ্বংস কৰিছে দেশক যেনেকৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে দেশৰ সম্পদ চাৰিওফালে কৰ্পৰেটবিলাক বিদেশী কোম্পানীবিলাকৰ হাতত তুলি দিছে তাৰ পৰা দেশক কেনেকৈ বচাব পাৰি দেশৰ কৃষিখণ্ড কেনেকৈ বচাব পাৰি দেশত কেনেকৈ কৃষি বিপ্লৱ সাধন কৰিব পাৰে কৃষি সংস্কাৰ কৰিব পাৰে আপোনালোকে সকলোৱে জানে বাৰামতি নামৰ ঠাইখনত আপোনালোকে সকলোৱে জানে যে বাৰামতি নামৰ এলেকাত সাংসদ আৰু দেশৰ NCPৰ লিডাৰ শাৰদ পাৱাৰ আৰু তেওঁ ককাইকে এক ব্যাপক কৃষি সংগ্ৰাম কৰিছিল সেই অঞ্চলটো ৰেইন শ্বেডো এৰিয়া বুলি কোৱা হয় সেই অঞ্চল মৰুভূমি সদৃশ এলেকা সেই অঞ্চলটোত কেনেকৈ কৃষিৰ পৰিৱৰ্তন ঘটাইছিলে আৰু জলসিঞ্চনৰ কেনেকুৱাকৈ ব্যৱস্থা কৰিছিলে সেই জলসিঞ্চনৰ ব্যৱস্থা ইজৰাইলৰ পৰা কেনেকৈ শিকিছিলে তেওঁলোক বা ভাৰতবৰ্ষ বা বেলেগ ঠাইৰ পৰা কেনেকৈ শিকিছিলে আৰু তাৰ জৰিয়তে কেনেকৈ একেবাৰে বেৰেন লেণ্ড এটা এনেকুৱা ধৰণৰ উৎপাদনশীল এলেকালৈ পৰিণত কৰিছিলে আৰু সেই এলেকাটোত তাৰ পৰৱৰ্তী সময়ত বিদেশলৈ ৰপ্তানি কৰিব পৰা সামগ্ৰী তৈয়াৰ কৰিব পৰা হৈছিলে সেই সম্পৰ্কে তেখেতৰ লগত মই দীঘলীয়াকৈ আলোচনা কৰিছোঁ ডেফিনেটলি তেখেতৰ লগত কেনেকৈ বিজেপিক হটাব পাৰি কেনেকৈ বিজেপিক খেদিব পাৰি বিজেপিৰ ৰাজনীতিৰ পৰা দেশক কেনেকৈ বচাব পাৰি সেই সম্পৰ্কে আলোচনা কৰিছোঁ সেইকাৰণে স্পষ্টকৈ কৈছোঁ যে জুবিন গাৰ্গৰ জন্ম সময়ত ৰাতি 12 বজাৰ পাছত মই আছিলোঁ ফ্লাইটত দিল্লীৰ পৰা
বম্বে অভিমুখী ফ্লাইটত ৰাতি 2 বজাত মই আহি বম্বে পাইছোহি হোটেলত সোমাইছো আৰু আপোনালোকে দেখিছে যে মই যেতিয়াই এয়াৰপোৰ্টত সুবিধা পাইছো তেতিয়াই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো আপোনালোকে মোৰ ফেচবুক চাওক আপোনালোকে মোৰ টুইটাৰ চাওক আপোনালোকে সকলোতে দেখিবলৈ পাব যে ৰাতি 12টা বজাৰ পাছতে মই কেনেকৈ জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো জুবিন গাৰ্গ আমাৰ অন্তৰত আছে জুবিন গাৰ্গক লৈ আমি ৰাজনীতি নকৰো জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাৰ হতে হিমন্ত বিশ্ব শৰ্মাৰ হতে ছিংগাপুৰৰ কি কয় আপোনাৰ লণ্ডনৰ পৰা ঘূৰি আহিছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবৰ কাৰণে কি ৰাজনীতি কৰিছে যি সময়ত আমি সকলোৱে ভাবি আছিলো যে জন্মদিনৰ দিনা জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে আমি সঁচা তথ্য লাভ কৰিম আমি যিদিনা ভাবি আছিলো যে সেইদিনা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এটা মাইলৰ খুঁটি হ'ব সেইদিনা হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন নকৰি আৰু প্ৰকৃত তদন্তৰ ব্যৱস্থা নকৰি জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰি সেইদিনা ন্যায়ৰ বিষয়টো তল পেলাবৰ কাৰণে তেখেতে তেজ দিয়াৰ তেখেতে ব্লাড ডোনেশ্যনৰ নাটক কৰিছে যি মানুহে লাখ লাখ মানুহৰ তেজ শুহি খাইছে যি বিজেপি দলে লাখ লাখ মানুহৰ তেজ শুহি খাইছে তেনেকুৱা মন্ত্ৰী এমএলএ কেজন মানে ব্লাড ডোনেশ্যন দি তেজ দি কেতিয়াও জুবিন গাৰ্গৰ প্ৰকৃত স্মৰণ কৰিব নোৱাৰে তেওঁৰ প্ৰতি শুভেচ্ছা জনাব নোৱাৰে সেইকাৰণে মই স্পষ্টকৈ কৈছো আন্দোলনৰ সময়ত জুবিন গাৰ্গক আপুনি কেনেকৈ অপমান কৰিছিলে প্ৰত্যেকজন অসমীয়া মনত ৰাখিছে জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু নামৰ গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে লিখিছিলে জুবিন গাৰ্গে পলিটিক্স নকৰিবা নামৰ গানটো কৈ আপোনাক কি ধৰণে অপমান কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ নাম ধৰি আৰু সৰ্বানন্দ সোণোৱালৰ নাম ধৰি আপোনালোকক কেনেকৈ বিশ্বাসঘাতক বুলি কৈছিলে নিশ্চয় আপোনালোকৰ মনত আছে গতিকে জুবিন গাৰ্গে যাক বিশ্বাসঘাতক বুলি কৈছে দেশত দ্ৰোহী বুলি কৈ গৈছে দেশৰ কাৰণে কাম নকৰা জনগণৰ বিৰুদ্ধে কাম কৰা মানুহ বুলি কৈ গৈছে সেই মুখ্যমন্ত্ৰীয়ে অকণমান তেজ দি 1 ইউনিট তেজ দি কেতিয়াও তেওঁ দেশপ্ৰেমিক হ'ব নোৱাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাক স্পষ্টভাৱে জনাই দিছো যে জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰা নাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যোৱাটো মোৰ নিয়ম মই যেতিয়াই মন যায় তেতিয়াই যাম আপুনি মোক বন্ধ কৰিব নোৱাৰে নাম্বাৰ 1 আৰু মই যাবৰ কাৰণে মই যোৱাৰ সময়ত মিয়াসকলক লৈ আহো বুলি আপুনি যি বক্তব্য দাঙি ধৰিছে এইটো আপোনাৰ তেজত সোমাই থকা 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতি ইয়াত 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতি আপুনি বাৰম্বাৰ দেখুৱাব কৈছে যে জুবিনক ভাল পোৱা মানুহবিলাক অকল মুছলমান মানুহ মিয়া মানুহ আৰু এনেকৈ আপুনি জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিব খুজিছে আমি আপোনালোকক লগতে এটো কৈ দিওঁ যে আমি জানো আপুনি কৈ আছে যে জুবিন গাৰ্গক কেতিয়া হত্যা কৰা হ'ল বুলি ক'বৰ কাৰণে আপোনালোক আগবাঢ়ি গৈছে আৰু অখিল গগৈ মোক ইংগিত দি আপুনি কৈছে যে হত্যাকাণ্ড নহয় নেকি বুলি উল্টাই ধৰিবৰ কাৰণে চেষ্টা কৰিছো বুলি আপুনি কৈছে মই আপোনাক স্পষ্টকৈ কৈছো হত্যাকাণ্ড হয় বুলি প্ৰমাণিত হ'লে আমি আটাইতকৈ সুখী হ'ম আপোনাতকৈ 1000 গুণ সুখী হ'ম কাৰণ আপুনি জুবিন গাৰ্গক ভাল নাপায় আমি আদৰ্শগতভাৱে ভাল পাওঁ জুবিন গাৰ্গ সমাজবাদী আছিলে ময়ো সমাজবাদী আমি আদৰ্শগত ভাল পাওঁ আৰু আপুনি সমাজবাদৰ ঠিক বিৰোধী সাম্প্ৰদায়িক আৰু ফেচিবাদী ৰাজনীতিত বিশ্বাস কৰে অগণতান্ত্ৰিকতাত বিশ্বাস কৰে সেইকাৰণে আপুনি জুবিন গাৰ্গক কেতিয়াও ন্যায় নিদিয়ে সেইকাৰণে আপুনি ৰাজনীতিকীকৰণ কৰি জুবিন গাৰ্গৰ মৃত্যুটোক হত্যাকাণ্ড বুলি আপুনি ক'ব পাৰে বা হত্যা হয় নে নহয় আমি নাজানো কিন্তু সেইটো আপুনি প্ৰমাণ নকৰে মই গেৰাণ্টি দিছোঁ মই আপোনাক স্পষ্টকৈ জনাই দিছোঁ সমগ্ৰ অসমবাসীক সাক্ষী কৰি মই জনাব কৈছোঁ বহুত হাত থৈ কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ড বুলি ক'ব কিন্তু সেইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিবৰ কাৰণে কোনো তথ্য প্ৰমাণ যোগান নধৰে আপোনালোকে চাই থাকক জুবিন গাৰ্গৰ হত্যাকাৰী হতক আটাইতকৈ সহায় কৰিছে আটাইতকৈ ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনলৈকে তেওঁলোকক বেইল এপ্লিকেশ্যন নিদিবৰ কাৰণে অনুৰোধ কৰিছে নিৰ্দেশ দিছে আৰু ইলেকশ্যনৰ পাছত তেওঁলোকক উলিয়াই দিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে মই সেইকাৰণে স্পষ্টকৈ কৈ লৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এনেকুৱা চূড়ান্ত টেঙৰ এনেকুৱা চূড়ান্ত চতুৰ মানুহে কেতিয়াও জুবিন গাৰ্গৰ নিচিনা এজন বিপ্লৱী এজন সংগ্ৰামী
এজন জনগণৰ পক্ষত থকা গণশিল্পীক কেতিয়াও কোনো পধ্যে ন্যায় নিদিয়ে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক চম্ভালি কথা ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গক লৈ বেছি পলিটিক্স নকৰিব জুবিন গাৰ্গক লৈ আপুনি বহুত পলিটিক্স কৰিছে আৰু এই পলিটিক্স বন্ধ কৰক নহলে এদিন যিকোনো সময়তে আপুনি ভয় খাই আছিলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নেপাল হ'ব বুলি আপুনি ভয় খাই আছিলে কাৰণ জুবিন গাৰ্গৰ মৃত্যুত আপোনালোকৰ বিজেপি চৰকাৰখনৰ দুখ আছে বুলি সকলো মানুহে জানে আপোনালোকে জুবিন গাৰ্গক আপোনালোকৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ প্ৰবিত্ৰ মাৰ্গেৰিটা তেওঁলোকে জুবিন গাৰ্গক মাতি লৈ গৈছিলে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু হোৱা অনুষ্ঠানৰ কাৰণে পইচা দিছিলে সহযোগিতা কৰিছিলে তাৰ তথ্য প্ৰমাণ ইতিমধ্যে প্ৰমাণিত হৈ গৈছে আপোনাৰ পত্নীয়ে জুবিন গাৰ্গৰ অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ আপোনাৰ পত্নীয়ে তাতে আপোনাৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি ফেশ্বন শ্ব'টো চলোৱা বুলি অভিযোগ উত্থাপন হৈ আছে আৰু আপোনাৰ পত্নীয়ে জুবিনদাৰ মৃত্যুৰ পাছতো তাতে নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' চলাই আছিলে বুলি অভিযোগ উঠিছে এতিয়ালৈকে আপুনি তদন্তলৈ কিয় পত্নীক আনিব পৰা নাই এতিয়ালৈকে কিয় আপুনি প্ৰবদ্ধ মাৰ্গেৰিটাক তদন্তলৈ আনিব পৰা নাই কিয় আপুনি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক এতিয়ালৈকে তদন্তৰ আওতালৈ আনিব পৰা নাই কিয় আপুনি ছিংগাপুৰত মৃত্যুৰ সময়ত থকা মানুহবিলাকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় এতিয়ালৈকে অসম পুলিচক এতিয়ালৈকে বা অসমৰ তদন্তকাৰী সংস্থাত এতিয়ালৈকে ছিংগাপুৰলৈ পঠিয়াই তথ্য প্ৰমাণ এভিডেন্স ষ্টেটমেণ্ট সাক্ষ্য প্ৰমাণ ষ্টেটমেণ্ট আৰু আপুনি কিয় এতিয়ালৈকে তাৰ পৰা ডকুমেণ্ট আনিব পৰা নাই আপুনি কিয় আইন ভংগ কৰি এনেই পুলিচৰ লাংফাং তদন্ত এটা কৰাই আছে আৰু বিদেশত কৰিবলগীয়া তদন্ত নকৰোৱাকৈ কেনেকৈ জুবিন গাৰ্গৰ হত্যাকাৰীহঁতক বচাব কৈছে সেই কথা অসমৰ প্ৰত্যেকজন মানুহে বুজি উঠিছে সচেতন মানুহবিলাকে বুজি উঠিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পলিটিক্স বন্ধ কৰক আৰু যদি বন্ধ নকৰে এদিন আপোনাৰ নিচিনা মানুহৰ কাৰণে কেতিয়াবা হ'লে অসম নেপাল হ'ব পাৰে কিন্তু অসমৰ কোনো মানুহে অসমক নেপাল কৰিব খোজা নাই নেপাল আমাতকৈ বহুত পিছত থকা ৰাজ্য পিছত থকা দেশ সেই দেশৰ লগত আমাৰ দেশক তুলনা কৰি নাথাকিব আমি অসমক বহুত ভাল অসম এখন বনাব খোজোঁ পৃথিৱী ঠিক আছে বন্ধুসকল আপোনালোকে দেখিলা অখিল গগৈ ডাঙৰীয়াই কি কথা ক'লে পলিটিক্স বোলে বিজেপি চৰকাৰে কৰি আছে জুবিনদাৰ ন্যায়ৰ বাবে এতিয়া মই ক'ব নোখোজো মই বিজেপিৰো লগ হয় বা কংগ্ৰেছৰ লগ হয় এইটো ভিডিঅ' বনোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব জুবিনদাৰ কোনো সম্পৰ্ক নাছিলে পলিটিক্সৰ লগত সেইকাৰণে জুবিনদাই কৈ গৈছিলে কোনো ৰজাৰ লগত নহয় ৰাইজৰ লগত থাকিব আৰু পলিটিক্স লগত নহয় যি কাম কৰিব লাগে এইটো মই কাম কৰি যাম বুলি কৈছিলে আমাৰ জুবিনদাই সেইকাৰণে মই ভাবিছোঁ আপোনালোকেও যে যাতে পলিটিক্সৰ লগত ৰাজনীতিকৰ লগত জুবিনদাৰ ন্যায়ৰ লগত কোনো সম্পৰ্ক নকৰিব দেই এইটো বেয়া কথা হ'ব জুবিনদাৰ আত্মাও শান্তি নাপাব সেইবোৰে আমাৰ গৰিমা বৌও এতিয়া জাষ্টিছৰ বাবে ৰখি আছে ৱেইট কৰি আছে যে ন্যায় কেতিয়া পাব অসম চৰকাৰে উল্লেখ কৰি দিলে যে ডিচেম্বৰ মাহত এইটো কথা সম্পূৰ্ণকৈ খেলি মেলিটো হৈ যাব ঠিক আছে আমি চাই লওঁ বাৰু ডিচেম্বৰ মাহত পাই না নাই ন্যায়টো এইটো আমি ৱেইট কৰি আছোঁ এতিয়া ভিডিঅ'টো শেষ কৰিলোঁ আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা প্লিজ কমেণ্ট কৰি জনাব আপোনালোকে বহুতে ভাল কমেণ্ট মোৰ ডিষ্ট্ৰিক্টত মোৰ এইটো ডিষ্ট্ৰিক্টত বুলি কৈ ৰিপ্লাই কৰি আছে বহুত ভাল লাগিছে আপোনালোকে ডিষ্ট্ৰিক্টটো এতিয়া জনাই যাব কোনটো গাঁৱৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছা ঠিক আছে নেক্সট আপডেট লগ পাম ধন্যবাদ বাই বাই